গুৱাহাটীৰ পৰা পুৱাই ৰাওনা হ'লোঁ ঘৰলৈ বুলি। আজি ঘৰত পিকনিক, মানে ঘৰৰ মানুহৰ লগত পিকনিক। এয়া আহিলে মোক পিকনিক স্পটলৈ নিবলৈ বুলি। আৰু ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য, জেগাটো খুব ধুনীয়া। এয়া ঘৰৰ সকলো ৰখি আছে, গোটেই সপৰিয়ালে আজি পিকনিক খোৱাৰ প্লেন হৈছে, গতিকে নোহোৱাকৈনো কেনেকৈ থাকোঁ। এয়া নদীৰ পাৰত বহি ছেলফি উঠাত ব্যস্ত, ইফালে মাহঁত নচাত ব্যস্ত। শেষত আটাই মিলি বিহু এপাক যদি নানাচোঁ তেনেহ'লে কেনেকৈ হ'ব। নাচৰ অবিহনে পিকনিক আধৰুৱা, গতিকে লাগি গ'লোঁ নাচিবলৈ। মা, খুৰী, মাহী চবেই নাচিব লাগিলে। ইফালে নাচৰ তালে তালে জুয়ো খোৱালে, এইফালে মহা আহিলে, আটাই মিলি পূৰা নাচিলোঁ। ঘৰৰ মানুহৰ লগত কটোৱা সময়বোৰ আচলতে খুব মূল্যৱান। এই মূল্যৱান সময়বোৰক মই ভিডিঅ'ৰ জৰিয়তে সাঁচি থৈ দিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, আৰু যদি ভাল পালে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব দেই, এণ্ড ছাবস্ক্ৰাইব।